নমস্কাৰ, মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ পটল। মই কেনেকৈনো পটল বনাইছোঁ আপোনালোকক তাৰে দেখাইছোঁ। প্ৰথমতে পটলবিলাক মই গুচাই ল'লোঁ, ফালি লৈ তেলত ফ্ৰাই কৰি লৈছোঁ। আৰু তাৰপিছত মই লৈছোঁ পিঁয়াজ আৰু বিলাহী কাটি লৈছোঁ। আলু এটা মই লৈছোঁ লগতে ফ্ৰাই কৰি লৈছোঁ। এই পিঁয়াজখিনি অকণমান ৰঙা হোৱালৈকে মই ভাজি আছোঁ। তাৰপিছত কেনেকৈ বনাইছোঁ আপোনালোকে একেবাৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মই লগতে বিলাহী দিছোঁ আৰু আদা নহৰু ফ্ৰেছ কৰি লৈছিলোঁ, সেই তাকো দি দিছোঁ। দি দিয়াৰ পিছত বিলাহীখিনি অকণমান গলি যাবৰ কাৰণে মই ইয়াতে নিমখ হালধি মছলাও দি লৈছোঁ চবতে। আৰু বেটিয়ে খাইছিলে পাস্তা, সেই পাস্তাৰ মছলা তাই বেছি খাব নোৱাৰে কাৰণে জ্বলাৰ কাৰণে অলপ ৰৈ গ'ল। এয়াও ইয়াতে দি দিলোঁ, জিৰাও দি দিছোঁ, ৰেড চিলিও অলপ দি দিছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকে চাই থাকক। আপোনালোকে পটল বাৰু কেনেকৈ খাই ভাল পায়। এয়া মই পটল অলপ ফ্ৰাই কৰি লৈছিলোঁ, ইয়াতে দি দিলোঁ। কেনেকৈ বনাই আছোঁ আপোনালোকে চাই থাকক। এয়া মই ৰুটিও বনাই ল'লোঁ। এয়া এনেকৈ পটল বনালে ৰুটিৰ লগতো খাবলৈ ভাল বা ভাতৰ লগতো খাবলৈ পাৰি। এয়া মোৰ হৈয়ে গৈছে বাৰু। এয়া ৰেডি হৈ গ'ল। মই ৰুটিৰ লগত মানুহজনৰ কাৰণে দিলোঁ আৰু মই ভাত খালোঁ, ভাতৰ লগতো লৈ ল'লোঁ। ধন্যবাদ।